নমস্কাৰ মই বিশ্ববিদ্যালয়লৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠান শিলে দেৱতাৰ কথা কৈ মাজলৈ আজি আমি কথা পাতিম পুখুৰী বিষয়ে আপোনালোকে চাগে ভাবিছে পুখুৰীৰ বিষয়ে মইনো কিয় কওঁ কিন্তু পুখুৰী শিলেও দেৱতাৰ কথা কয় তেনেহ'লে আহক আমি আছোঁ দীঘলীপুখুৰীত দীঘলীপুখুৰীনো কোনে বনাইছিলে দীঘলীপুখুৰীৰ সম্বন্ধ মহাভাৰত কাললৈকে আছে মহাভাৰত কাললৈকে কিয় আছে বা এই পুখুৰীটো বনাইছিলে ভগদত্তই ভগদত্তনো কোন আছিলে ভগদত্ত আছিলে নৰকাসুৰৰ পুতেক আৰু ভগদত্তই বনাইছিলে নিজৰ জীয়াৰী ভানুমতীৰ স্বয়ম্বৰৰ কাৰণে ভানুমতীয়ে যেন ইয়াতে গা ধুব পাৰে প্ৰবাদ আছে যে দুৰ্যোধনৰ ঘৈণীয়েক আছিলে ভানুমতী তাৰমানে দুৰ্যোধন আমাৰ অসমৰ জোৱাই আছিলে ভানুমতীয়ে ইয়াতে গা ধুইছিলে ভগদত্তই মহাভাৰত যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰিছিলে তেখেতৰ এটা হাতী আছিলে নাম আছিলে সুপ্ৰতিকা ভগদত্ত আৰু সুপ্ৰতিকাই মিলি পাণ্ডৱ শিবিৰৰ কেইবাজনো সৈনিকক বধ কৰিছিলে শেষত ভগদত্তক অৰ্জুনে বধ কৰে মোৰ পিছফালে আছে হাইকোৰ্ট মানে দীঘলীপুখুৰী এটা মূৰত আছে হাইকোৰ্ট এতিয়া হাইকোৰ্টটো আগতে ইয়াতে নাছিলে আৰু দীঘলীপুখুৰী চিধা ব্ৰহ্মপুত্ৰৰ লগত সংযোগ হৈ আছিলে আগৰ দিনৰ ৰজাই মানে আহোম ৰজাসকলে ইয়াতে আহি নাও থৈছিলেহি আৰু ইয়াৰ পৰাই নাওবোৰ লৈ গৈ পেলাই ব্ৰহ্মপুত্ৰত যুদ্ধত ব্যৱহাৰ কৰিছিল তাৰ মানে এইটো নাৱৰ পাৰ্কিং প্লেচ আছিলে দীঘলীপুখুৰী ৩০০০ বছৰতকৈও পুৰণা পুখুৰী হয় কিন্তু বহুত কম মানুহে জানে যে এই পুখুৰী ইমান পুৰণি শিলপুখুৰী মানেনো আপোনালোকে কি বুজে বাছ ষ্টেণ্ড শিলপুখুৰী বাছ ষ্টেণ্ড অকল নহয় শিলপুখুৰী এটা ঐতিহ্যমণ্ডিত পুখুৰী হয় এয়া নৱগ্ৰহৰ পুখুৰী হয় এই পুখুৰী নকুণীয়া হয় তাৰ মানে ৯টা কুঁৱা দি পেলাই এই পুখুৰী বনোৱা গৈছিলে এইটো বহুত পুৰণা পুখুৰী হয় এই পুখুৰী ৰজাদিনীয়া হয় এই পুখুৰীৰ কাম কওঁ শুনক ইয়াতে ৯টা কুঁৱা আছিলে প্ৰত্যেকটো কুঁৱাৰ পানীৰে এটা এটা গ্ৰহত অভিষেক কৰা গৈছিলে এইটো নৱগ্ৰহৰ পুখুৰী হয় কেইবছৰমানৰ আগলৈকে মানুহে ইয়াতে জাবৰ জোঁথৰ পেলাইছিলে জাবৰ জোঁথৰ পেলাই পেলাই এই পুখুৰী পুতিয়ে পেলাইছিলে ইমান মন যায় নে মানুহৰ জাবৰ জোঁথৰ পেলাবলৈ ঐতিহ্যমণ্ডিত পুখুৰী চৰকাৰক ধন্যবাদ জনাইছোঁ যে এই পুখুৰী পুনৰ উদ্ধাৰ কৰি আকৌ সংৰক্ষণ কৰিছে গুৱাহাটীৰ আৰু এটা ঐতিহ্যমণ্ডিত পুখুৰী হ'ল নাগ কটা পুখুৰী এইটো নাগ কটা পুখুৰী বুলিও কোৱা যায় এই পুখুৰী আছে পাণবজাৰত মানে ডন বস্কো স্কুলৰ ওচৰত বা আমাৰ অতি প্ৰিয় ৰেৱতীৰ পিছফালে এই পুখুৰীৰ সম্বন্ধ শুক্ৰেশ্বৰ দেৱালয়ৰ লগত স্বৰ্গদেউ প্ৰমত্ত সিংহই শুক্ৰেশ্বৰ দেৱালয় পুনৰ নিৰ্মাণ কৰিছিলে পুনৰ নিৰ্মাণ কৰি উদ্ঘাটনৰ দিনা এডাল সাপৰ বলি দিছিলে আৰু সেই সাপডাল এই নাগ কটা পুখুৰীত পুতিছিলে সেইকাৰণে এয়া নাগ কটা পুখুৰী বা নাগ পোতা পুখুৰী বুলি কোৱা হয় বৰ্তমান এই পুখুৰীটোত চৰকাৰে মীন পালনৰ ব্যৱস্থা কৰিছে আমি আছোঁ লতাশিল খেলপথাৰত এতিয়া আপোনালোকে ভাবিছে চাগে পুখুৰীকেইটাৰ মাজতনো খেলপথাৰ ক'ৰ পৰা আহিলে আপোনালোকে বিশ্বাস কৰিবনে মই যদি কওঁ ইয়াতে এটা বৃহত্তৰ পুখুৰী আছিলে সেই পুখুৰীটো পুতি পেলাই এই লতাশিল খেলপথাৰ বনোৱা গ'ল তাৰমানে আমি এটা পুখুৰীৰ ওপৰত খেল ধেমালি কৰোঁ বিহু পাতোঁ আৰু দুৰ্গা পূজা উদযাপন কৰোঁ
মোৰ দুইফালে আছে দুটা পুখুৰী, তাৰ মানে জোৰপুখুৰী। জোৰপুখুৰী হ'ল উগ্ৰতাৰা দেৱালয়ৰ পুখুৰী হয়। আগতে কিন্তু এইটো জোৰপুখুৰী নাছিলে, মানে দুটা পুখুৰী নাছিলে। আগতে এই ৰাস্তাটোও নাছিলে। এই ৰাস্তাটো ব্ৰিটিছসকলে বনাইছিলে। আগতে এই পুখুৰী আৰু এই পুখুৰী এটাই পুখুৰী আছিলে। এতিয়া কিছুমান আচৰিত কথা কওঁ শুনক। এই কথাখিনি আপোনালোকে হয়তো বিশ্বাস নকৰিবও পাৰে। আমাৰ গুৱাহাটীৰ গণেশগুৰিত আছে গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়। সেই বিদ্যালয়ৰ চৌহদৰ ভিতৰতে এটা পুখুৰী আছিলে। সেই পুখুৰীটো অতি পুৰণি। বৰ্তমান সেই পুখুৰী প্ৰায় বিলুপ্ত। সেই পুখুৰী ৰজাদিনীয়া হয়। সেই পুখুৰীতে হেনো এডাল শিকলি আছিলে, যি শিকলিডাল পানীৰ তলত দি দিলে গৈয়ে থাকে আৰু গৈয়ে থাকে। সেই পুখুৰীৰ অন্ত বিচাৰিয়ে পোৱা নাযায়। স্থানীয় লোকৰ কথা মতে সেই পুখুৰীটো হেনো অতি জয়াল। তাতে হেনো এখন নাও আছিলে। কিছুমানে কয় তাতে সোণৰ নাও পোৱা গৈছিলে, কিছুমানে কয় ৰূপৰ নাও পোৱা গৈছিলে, কিছুমানে কয় তাত অতি প্ৰাচীন বস্তু পোৱা গৈছিলে। আৰু এটা আচৰিত কথা শুনক। গণেশগুৰিত আছে গণেশ মন্দিৰ। গণেশ মন্দিৰটো থকাৰ কাৰণে সেইখিনি জেগাৰ নাম গণেশগুৰি হয়। তাৰ পিছফালে বা তাৰ আশে পাশে হেনো এটা পুখুৰী আছিলে, যিটো দেৱীয়ে গা ধোৱা পুখুৰী বুলি কোৱা যায়। কিন্তু সেই পুখুৰীটোৰ সন্ধান আমি নাজানো। বৰ্তমান ক'ত আছে আমি সেইটোও নাজানো। হয়তো সেই পুখুৰী পুতি কোনোবাই নিজৰ অট্টালিকা বনালে, নতুবা সেই পুখুৰী পুতি কোনোবাই ৰাস্তা বনালে। আমি চাগে সেই ৰাস্তাৰ ওপৰ দিয়ে অহা যোৱা কৰি থাকোঁ, গমেই নাপাওঁ। বৰ্তমান গণেশগুৰিৰ গণেশ মন্দিৰৰ গণেশজনাৰ ওপৰত সোণ লগোৱা হৈছে। আপোনালোকে আহি পেলাই চাব পাৰেহি। আৰু এটা ৰজাদিনীয়া পুখুৰী হ'ল দুৰ্গা সৰোবৰ। এই সৰোবৰ ভূতনাথ আৰু কামাখ্যা গেটৰ মাজত ৰেল লাইনৰ দক্ষিণ পাৰত আছে। বৰ্তমান এই ৰজাদিনীয়া পুখুৰীটোৰ অৱস্থা নাই। পুৰণা DC বাংলোৰ ওচৰত আৰু এটা পুৰণি পুখুৰী আছে, মজিন্দাৰ বৰুৱা পুখুৰী। এই পুখুৰীক আমি পদুম পুখুৰী বুলিও জানো। আৰু বহুতো ঐতিহাসিক পুখুৰী আছিলে, যিবোৰ পুখুৰীৰ চিনচাপে নাইকিয়া হ'ল, যেনে পল্টন পুখুৰী, কমৰপতি পুখুৰী, দলংঘাট পুখুৰী ইত্যাদি। আমাৰ আগৰ ৰজা মহাৰাজাবিলাকে পুখুৰী খান্দিছিলে, পুখুৰী বনাইছিলে। আমি কি কৰি আছোনো? পুখুৰী পুতিছোঁ। ইমান মন যায়নে পুখুৰী পুতিবলৈ? ইমান মন যায়নে পুখুৰী পুতি পেলাই নিজৰ অট্টালিকাটো বনাবলৈ? এবাৰ ভাবিব, এই পুখুৰীবোৰ কিয় আছিলে? আগতে কিয় বনাইছিলে? উত্তৰ গুৱাহাটীকে ধৰি আমাৰ এই বৃহত্তৰ গুৱাহাটীত 300টা পুখুৰী আছিলে। 3টা নহয়, 13টাও নহয়, 30টাও নহয়, 300টা পুখুৰী। সেই পুখুৰীবোৰ ক'ত গ'ল? হয়, সেই পুখুৰীবোৰ পোতা গ'ল। আমি কি পুখুৰী পোতা সমাজ হয় নেকি? কৃত্ৰিম বানৰ সমস্যাৰ সমাধানো সেই পুখুৰীকেইটাতেই আছে। যেতিয়া বৰষুণ হয় তেতিয়া এই পুখুৰীকেইটাত পানীখিনি সোমাই যায়। ঠাণ্ডাকালি যেতিয়া পানী কম হয় তেতিয়া এই পুখুৰীকেইটাৰ পানীয়ে ব্যৱহাৰ কৰিব পাৰি। এবাৰ ভাবক, আমি কি পুখুৰী পোতা সমাজেই হৈ গৈছোঁ নেকি বাৰু? আশা কৰোঁ আপোনালোকে আজি খণ্ডটিও উপভোগ কৰি ভাল পালে। পুনৰ লগ পাম এক নতুন কাহিনী লৈ, এক নতুন স্থানত। তেতিয়ালৈকে নমস্কাৰ।